হয় নমস্কাৰ। মই নলবাৰী লাইভৰ পৰা প্ৰথমতে তোমালৈ মই স্বাগতম জনাইছিলোঁ। হয় ধন্যবাদ। আচলতে তোমাৰ যিটো বিষয়ৰ ওপৰত তুমি মানে যিটো বিশ্ব অভিলেখ গঢ়িলা, হয় সেই বিষয়টো আমাৰ দৰ্শকসকলক প্ৰথমতে জনাব লাগে। হয়, প্ৰথমে মই নলবাৰী লাইভৰ সকলো দৰ্শকক ধন্যবাদ দিব বিচাৰিম। তদুপৰি নলবাৰী লাইভৰ আপোনাক হয় মই 24 দিনত জুলাই 1 তাৰিখৰ পৰা জুলাই 24 তাৰিখলৈকে বিভিন্ন কলেজ, মহাবিদ্যালয়, বিশ্ববিদ্যালয় লগতে বিভিন্ন কোম্পানী ধৰি লওক টাটা হওক, ইউডেমি, মাইক্ৰ'ছফ্ট ইত্যাদিয়ে আয়োজন কৰা কৰ্মশালাত মই অংশগ্ৰহণ কৰি 24 দিনত 296খন অনলাইন চাৰ্টিফিকেট সংগ্ৰহ কৰিছিলোঁ। আৰু সেইবাবে মোক সৰ্বমুঠ 8খন বুক অফ ৰেকৰ্ড, য'ত আছে ইনক্ৰেডিবল বুক অফ ৰেকৰ্ডছ, ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছ, আছাম বুক অফ ৰেকৰ্ডছ ইত্যাদি সৰ্বমুঠ 8খন বুক অফ ৰেকৰ্ডে মোক ৱৰ্ল্ড ৰেকৰ্ড শিতানত ৱৰ্ল্ড ৰেকৰ্ড শিতানত এই বঁটা প্ৰদান কৰিছে। হয় ক'বলৈ গ'লে মোৰ বহুদিনে লাগিছিলে, যেতিয়া আমাৰ প্ৰথম লকডাউন দিছিলে এপ্ৰিল মাহৰ পৰা কৰি আছিলোঁ, কিন্তু সেই সময়ত মোৰ সিমান এটা চাৰ্টিফিকেট অৰ্জন হোৱা নাছিলে। মানে বিশ্ব ৰেকৰ্ড গঢ়িব পৰাকৈ মোৰ ওচৰত সিমান চাৰ্টিফিকেট নাছিলে। কিন্তু জুলাই মাহত মই অলপ বেছিকৈ মানে আগ্ৰহী হওঁ, মানে দিনে ৰাতিয়ে লাগি গোটেইখিনি চাৰ্টিফিকেট অৰ্জন কৰিবলৈকে সক্ষম হওঁ। হয় প্ৰথমে মোৰ এই কথাটো মনলৈ আহিলে মোৰ শ্বহীদ পিয়লিক্ষণ মহাবিদ্যালয় আমাৰ বাইদেউ, মোৰ নিজৰ প্ৰাণী বিজ্ঞান বিভাগৰ মুন্মী গগৈ বাইদেউৰ পৰা তেওঁ প্ৰথমে গুৱাহাটী ইউনিভাৰ্চিটি এখন ৱেবিনাৰ কৰিছিলে আৰু তেওঁ মোক তাত জইনিং লিংক পঠিয়াইছিলে। তেতিয়া মই ইমান কথা গম নাপাওঁ এইটো কি বস্তু হয়, কেনেকৈ কৰে। বাইদেৱে মোক শিকাই দিলে, তাৰপৰা তেনেকৈ মই আগবাঢ়ি যাওঁ পৰৱৰ্তী সময়ত। হয় হয় এইটো মই এদিন চাইছিলোঁ। মই এনেই ভাল লাগে চাই পেলানি, বেলেগে যেতিয়া ৱৰ্ল্ড ৰেকৰ্ড বনায় তেতিয়া আমাৰ অসমৰ বহুতে ৱৰ্ল্ড ৰেকৰ্ড বনাইছে। এদিন মই খুচৰি থাকোঁতে মই দেখা পালোঁ যে এজন ল'ৰাই 44 দিনত 256খন চাৰ্টিফিকেট সংগ্ৰহ কৰি তেওঁ নিজৰ নাম বুক অফ ৰেকৰ্ডছত ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিলে। হয় তেওঁ লাগিছিলে খালি 44 দিনত 256খন সংগ্ৰহ কৰিছিলে। এই ক্ষেত্ৰত মই যিহেতু মোৰ ভাগত বেছি হোৱা দেখিলোঁ, সেইবাবে মই আগ্ৰহ প্ৰকাশ কৰিলোঁ। হয় হয় তেওঁ আছিলে 44 দিনত 256খন। হয় হয় তাৰপিছত মই এতিয়া যিমানখিনি চাৰ্টিফিকেট পালোঁ, তাৰ ভিতৰত মই আটাইতকৈ সৰ্বশ্ৰেষ্ঠ বুলি পাইছিলোঁ। এখন আয়োজন কৰিছিলে NSS চেলে, মহাৰাষ্ট্ৰৰ NSS, আৰু আনখন আছিলে হাৰিয়ানাৰ NCC কেডেটৰ। হয় NCC আৰু NSS এই দুখনে মই যিমানখিনি চাৰ্টিফিকেট পালোঁ তাৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বুলি মোৰ কাৰণে ক'ব লাগিব। কাৰণ এইকেইটা তেওঁলোকে যিটো কুইজ অনুষ্ঠিত কৰিছিলে, তাত মই সৰ্বভাৰতীয় পৰ্যায়ত গোটেই ভাৰতৰ ভিতৰত মই 3য় স্থান লাভ কৰিছিলোঁ এই দুইটাতে। হয় এতিয়া চাওক, লকডাউনৰ বতৰ চাৰিওপিনে ক'ভিড কৰোণা মহামাৰী। এই সময়ত আমি ছাত্ৰ ছাত্ৰীসকল ঘৰতে থাকিবলগীয়া হৈছে, কলেজ বন্ধ। গতিকে এই সময়ত আমি প্ৰায়ভাগেই বেছিভাগ ল'ৰা ছোৱালীয়ে আমি গেম খেলোঁ, পাবজি খেলোঁ, ফ্ৰী ফায়াৰ তেনেকুৱা গেম আছে। আমি এইবিলাক খেলি পেলানি আমাৰ টাইমসমূহ অপচয় কৰোঁ। কিন্তু যদি সেই সময় টাইমটোকে যদি আমি নিজক ইউটিলিটি কামত লগাব পাৰোঁ, তেনেহ'লে আমি সকলোৱে নিজৰ মানে ৰেকৰ্ড কৰিব পাৰিম। হয় গতিকে সেইখিনি সময় তেনেকৈ অপব্যৱহাৰ নকৰি এই ধৰণৰ যদি এটা ক্ৰিয়েটিভ কাম কৰি এটা
হয় হয় তেনেধৰণৰ ছাত্ৰ ছাত্ৰীক মই ক'বলৈ যাম যে তোমালোকে যিটো সময় পাবজি খেলা গোটেই দিনটোতো পাবজি খেলিব নোৱাৰি তোমালোকে যিটো সময়ত পাবজি খেলা সেইটো সময়ত তোমালোকে যদি কিতাপ এখন পঢ়া নতুবা অনলাইনত এনেকুৱা ধৰণৰ কৰ্মশালা থাকে কিছুমান কৰ্মশালাত তোমালোকে যদি নিজক লগাব পাৰা যেনে ধৰক আৰ্ট হওক মিউজিক হওক তেনেধৰণৰ বিভিন্ন ধৰণৰ কৰ্মশালাত যদি নিজৰ মনটো লগাব পাৰা তেনেহ'লে নিজেও কিবা এটা জ্ঞান আহৰণ হ'ল লগতে তেনেকুৱা লাভৰ নিজৰে হ'ব হয় ঠিক আছে ধন্যবাদ জনাইছোঁ ধন্যবাদ আছিল অসম সন্তান অভিজিত আৰু অভিজিতে ইতিমধ্যে অসমৰ পৰা তেওঁ বিশ্ব ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে তেওঁ অসমৰ পৰা এজন ছাত্ৰ নেকি এমাহৰ ভিতৰত তেওঁ 200তকৈ অধিক চাৰ্টিফিকেট সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে আৰু তেওঁ ইয়াৰ জৰিয়তে এটা বিশ্ব ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে ধন্যবাদ হয় ধন্যবাদ